সোমাব পাৰোঁনে ছাৰ? আহা আহা কোৱাচোন এতিয়া কি হ'ল? ছাৰ মোক মানে এটা চাকৰি লাগিছিল। তুমি কিমানলৈকে পঢ়া? আজিলৈকে স্কুল পোৱা নাই। তেনেহ'লে মই তোমাক চাকৰি কেনেকৈ দিম? ছাৰ মই সেইটো নাজানো নহয়, আপুনিহে গম পাব। তেনে তুমি কম্পিউটাৰ ডিপ্ল'মাখনকে দিয়া মোক। মই আজিলৈকে কম্পিউটাৰে দেখি পোৱা নাই। ছাৰ কম্পিউটাৰ দেখিবলৈনো কেনেকুৱা? তুমি যদি কম্পিউটাৰে দেখি পোৱা নাই তেনে চাকৰি কেনেকৈ কৰিবা? তেনেকে নক'ব ছাৰ, ঘৰৰ পৰা বহুত আশা লৈ আহিছিলোঁ। তেনেহ'লে তুমি স্কুললৈ যোৱা আৰু তোমাৰ পঢ়াৰ চাৰ্টিফিকেট লৈ আহা। মোক চাৰ্টিফিকেট নিদিয়ে নহয়। কিয় নিদিয়ে? কাৰণ মই আজিলৈকে স্কুল দেখিয়ে পোৱা নাই। কি? তোমাৰ লাজ লগা নাই চাকৰি বিচাৰি আহিবলৈ? লাজ কিয় লাগিব আকৌ, শুদ্ধ কামে কৰিবলৈ আহিছোঁ। ঠিকেইতো, তুমি চাকৰিহে বিচাৰি আহিছা। ছাৰ দিয়ক তেনেহ'লে। কি দিম? চাকৰি আকৌ। চিধা ওলোৱা মোৰ ৰুমৰ পৰা। কিয় ওলাই যাম ছাৰ, চাকৰি লৈহে যাম। হয় নেকি? ৰ'বা তেন্তে। কি কৰিব ছাৰ আপুনি? চিকিউৰিটি, ইয়াক ধৰি লৈ যোৱা। ছাৰ মাতিছিল মোক। ইয়াক তুমি ৰুমৰ পৰা আউট কৰি দিয়া। ঐ ৰুমৰ পৰা ওলা। নোলালে কি কৰিবি? গটিয়াই বাহিৰ কৰি দিম। মই কিবা চাই থাকিম নি? ভালে ভালে কৈছো, ৰুমৰ পৰা ওলাই যা। নোলালে কি কৰিবি? কথা বেয়া হ'ব আকৌ দেই। কি কৰিবিনো তই? ঘুচিয়াই দাঁত মুখ ভাঙি পেলাম। এতিয়া গম পালি নহয় কেনেকুৱা লাগিল? হ'ব মাৰপিটখন নকৰিবিচোন। ছাৰে কৈছে কাৰণে মই তোক এৰি দিছো। চিকিউৰিটি, তই এতিয়া যা। আৰু তুমি প্ৰথমতে পঢ়িবা, তাৰ পাছত চাকৰি বিচাৰি আহিবা। হ'ব ছাৰ, মই তেন্তে যাওঁ এতিয়া। যোৱা। ক'ৰ যে মানুহবিলাক আহে নহয় কামোৰ দিবলৈ। আজিৰ দিনটো এইভাগেই গ'লগৈ আৰু।